নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ ভাৰতীয় গণিতৰ অধ্যায় নম্বৰ 13 এই 13 অধ্যায়ত দি আছে সূচক আৰু ঘাত নামৰ পাঠ আৰু এই সূচক আৰু ঘাতৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ তে তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাবা আৰু ভাল লাগিলে শেষত এটা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা তে পলম নকৰাকৈ আমি ভিডিঅ'লৈ আগবাঢ়ো আৰু ইয়াতো তোমালোকক জনাই থওঁ যেতিয়া ভিডিঅ'টো চাবা নিজৰ নিজৰ কিতাপখন হাতত লৈ বহিবা বলা আমি আগবাঢ়ো প্ৰথমে তোমাক সূচক আৰু ঘাতৰ বিষয়ে জনাই দিওঁ সূচক আৰু ঘাতনো কি তাৰ আগতে মই সূচক কি হেটো লিখি দিছো 1 নম্বৰ সূচক কি মানে এক্সপোনেন্ট মানে সূচক আৰু ঘাত মানে পাৱাৰ এনসার ধরো a to the power m এটা সংখ্যা a to the power m এটা কি সংখ্যা a to the power m or এক ভূমি মানে বেস BASE বেস এক কি বুলি কোৱা হয় ভূমি আৰু এমক সূচক মানে ইনডেক্স বা এক্সপোনেন্ট বুলি কৈছে এক্সপোনেন্ট মানে এই যে ধরো a to the power m এটা কি সংখ্যা আৰু a to the power m ৰ a কোৱা হয় ভূমি আৰু m ক কোৱা হয় সূচক বুলি কোৱা হয় অৰ্থাৎ a to the power m ৰ সূচক হৈছে m যেনে 10 মানে কি বুলি কোৱা হ'ব 10ক আমি এনেকৈ লিখিব পাৰিম 10 to the power 1 তাৰ পিছত 100ক আমি ক'ব পাৰিম 10 to the power 2 1000ক আমি ক'ব পাৰিম 10 to the power 3 এনেকৈ তাৰ পিছত 10000 আমি তাক ক'ব পাৰিম 10 to the power 4 নাইবা 100000 ইয়াক ক'ব পাৰিম আমি 100000 ইয়াক ক'ব পাৰিম 10 to the power 1 2 3 4 5 অৰ্থাৎ এনেকৈ আমি বিভিন্ন সংখ্যা লিখিব পাৰিম যেনেকৈ 10 is equal to 10 to the power 1 অৰ্থাৎ 10ত কিমানটা শূন্য আছে এটা 10ৰ ওপৰত পাৱাৰ দিবা এটা তাৰ পিছত 10ত আমি কি লিখিব পাৰি 100ক আমি 10 স্কয়াৰ লিখিব অৰ্থাৎ 10 স্কয়াৰ মানে কি 10 into 10 সেইকাৰণে 10 into 10 মানে কি 10 হয় তাৰ ওপৰত এটা দুটা শূন্য যাক আমি একেবাৰে 10 into 10 লিখি বা দুবাৰ লিখা কামটোক একেবাৰে লিখিব পাৰো 10 স্কয়াৰ বুলি আৰু এই স্কয়াৰ অৰ্থাৎ দুইটো হৈছে কি 10 দুবাৰ অৰ্থাৎ 10ৰ ঘাত কি 2 10ৰ ওপৰত 2 আছে সূচক 2 মানে কি 10ৰ ঘাত 2 ঠিক তেনেকৈ 1000 মানে 1000ক আমি লিখিব পাৰো 10 into 10 তিনিবাৰ লিখা হয় 10 into 10 মানে কি 10 এটা কৰি তিনিটা শূন্য আছে 3 অৰ্থাৎ ওপৰত কি হ'ব 3 যেতিয়া 2 থাকিলে আমি কি কওঁ স্কয়াৰ কওঁ 3 থাকিলে আমি কওঁ কিউব আৰু যেতিয়া 3 ৰ পিছত 4 5 6 7 8 এনেকৈ হৈ যাব সেইবিলাকক কম 10
10 আছে 10 কি কম 10 টু দি পাৱাৰ 4 আছে মানে 4 কম শেষত 10 টু দি পাৱাৰ 4 যদি 10 ৰ ওপৰত 5 থাকে তেতিয়া কম 10 টু দি পাৱাৰ 5 10 ৰ ওপৰত 6 থাকিলে 10 টু দি পাৱাৰ 6 10 ৰ ওপৰত যদি 100 থাকে তেতিয়া কম 10 টু দি পাৱাৰ 100 এনেকৈ ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা এইবিলাক হৈছে সূচক যাৰ ওপৰত যিটো সংখ্যা অৰ্থাৎ 10 ৰ ওপৰত 3 আছে মানে কি 10 টো হৈছে ভূমি তাৰ ওপৰত 3 আছে মানে কি 3 টো সূচক বা ঘাত নেক্সট আমি এই পাঠৰ কিছুবিলাক সূত্ৰ লাগে আৰু ইয়াৰ পৰৱৰ্তী শ্ৰেণীবিলাকতো পাবা এই সূচক নামৰ পাঠটি তেতিয়া আমাৰ সেই সূত্ৰবিলাকৰ প্ৰয়োজন হয় মই সেই সূত্ৰখিনি দি দিছোঁ সূচকৰ সূত্ৰ ইয়াত সূচক মানে ঘাতৰ সূত্ৰ 1 নম্বৰ যদি ৰাশিবিলাক হয় x যেনে কি x টু দি পাৱাৰ m কৈছে x টু দি পাৱাৰ n কৈছে ৰাশিবিলাক একেই x পূৰণ x মানে x টু দি পাৱাৰ m ইনটু x টু দি পাৱাৰ n মানে একেই ৰাশি একেই তাৰ ওপৰত পাৱাৰ হৈ আছে তেতিয়া কি হ'ব x টু দি পাৱাৰ m প্লাছ n যেতিয়া একে ৰাশিৰ পূৰণৰ ক্ষেত্ৰত পূৰণ হৈ থাকে তাৰ পাৱাৰবিলাক কি হয় যোগ হয় যেনে মই ইফালে দেখাই দিছোঁ যেনে সাপোজ ধৰা হল 2 ইনটু 2 ইনটু 2 হ্যাঁ এই তিনিটা 2 পূৰণ হৈ আছে তাৰ মানে কি বুজাই আছে ইয়াত 2 কেইটা পূৰণ হৈছে এটা আৰু প্ৰত্যেকৰে ওপৰত কি আছে একো নাই মানে কি 1 বুজাই আছে এইকাৰণে কি হ'ব 1 প্লাছ 1 সমান কি হ'ব 2 1 যোগ কৰিলে কিমান পাম 3 পাম অৰ্থাৎ 2 কিউব ঠিক তেনেকৈ 2 নম্বৰ x টু দি পাৱাৰ m ডিভিজন মানে হৰণ x টু দি পাৱাৰ n যাক আমি লিখিব পাৰিম x টু দি পাৱাৰ m ডিভাইড x টু দি পাৱাৰ n ইকুৱেল টু কি লিখিব পাৰিম আমি ইয়াক x টু দি পাৱাৰ m মাইনাছ n পূৰণৰ ক্ষেত্ৰত কি হয় যোগ হয় হৰণৰ ক্ষেত্ৰত কি হ'ব বিয়োগ হ'ব য'ত m গ্ৰেটাৰ দেন n অৰ্থাৎ m কি হয় n তকৈ ডাঙৰ m ৰ মানটো n তকৈ ডাঙৰ নেক্সট 3 নম্বৰটো দি আছে x টু দি পাৱাৰ m হোল টু দি পাৱাৰ n অৰ্থাৎ কোনো এটা ৰাশিৰ পাৱাৰৰ ওপৰত পাৱাৰ মানে সূচকৰ ওপৰত সূচক যদি থাকে তেতিয়া কি হয় ৰাশিটো ৰাখিয়ে থাকি যাব সেই পাৱাৰবিলাক কি হ'ব পূৰণ হ'ব অৰ্থাৎ x টু দি পাৱাৰ mn এনেকুৱা যদি ৰাশি থাকে সাপোজ যেনে ধৰা হল 2 টু দি পাৱাৰ 2 কিউব হোল টু দি পাৱাৰ 4 তেতিয়া কি হ'ব 2 ৰ ওপৰত কি হ'ব 3 পূৰণ 4 হ'ব অৰ্থাৎ 3 4 গুণ কিমান হয় 2 2 থাকি যাব 2 থাকি যাব 3 4 গুণ কিমান হ'ব 12 এইটো হ'ব ৰাশিৰ ওপৰত ৰাশি পূৰণ হয় যদি একেই ৰাশিৰ পাৱাৰৰ ওপৰত পাৱাৰ থাকে তেতিয়া মনত ৰাখিবা ৰাশি এই পাৱাৰবিলাক কি হয় পূৰণ হয় নেক্সট 4 নম্বৰটো দিয়া আছে ইয়াত দুটা ভিন ভিন ৰাশি পাৱাৰ সেম যদি দুটা ভিন ভিন ৰাশিৰ পাৱাৰ একে হয় তেতিয়া পাৱাৰে থাকি যাব পাৱাৰ তেতিয়া ৰাশিবিলাক পূৰণ হ'ব a আৰু b পূৰণ হ'ব পাৱাৰে থাকিব অৰ্থাৎ a b টু দি পাৱাৰ m নেক্সট 5 নম্বৰ কোনো এটা ৰাশিৰ পাৱাৰ যদি 0 হয় তেতিয়া কি হ'ব তাৰ মান সদায় 1 ই এখন 100 বা 1000 নহওক কিয় যদি পাৱাৰ 0 হয় তেতিয়া কি হ'ব তাৰ মান 1 হ'ব মনত ৰাখিবে মৰমৰ ছাত্ৰ ছাত্ৰীসকল নেক্সট 6 নম্বৰ দি আছে কোনো এটা ৰাশিৰ পাৱাৰ যদি ভগ্নাংশ হয় অৰ্থাৎ a টু দি পাৱাৰ 1/n ৰাশিটোৰে পাৱাৰ অৰ্থাৎ ৰাশিটোৰে পাৱাৰ কি বুজাইছে ৰাশিটোৰে পাৱাৰ সাপোজ এনেকুৱা ৰাশি তাৰ ওপৰত পাৱাৰ কি বুজাইছে 1/n এনেকুৱা তেতিয়া কি হয় এই ৰাশিটো কি হ'ব উলটি যাব অৰ্থাৎ উলটি গেলে কি হ'ব a টু দি পাৱাৰ -n উলটি যাব অৰ্থাৎ a টু দি পাৱাৰ -n নাইবা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ n n ৰুট ওভাৰ a অৰ্থাৎ এই পাৱাৰটো ৰুট ওভাৰ হয়
মৰমৰ ছাত্ৰ ছাত্ৰীসকল নেক্সট চোৱা নেক্সট 7 নম্বৰ a to the power m by n is equal to কি হয় এই হৰটো যে আছে হৰটো ৰুটত হ'ব আর উপৰত m থাকি যাব অর্থাৎ n root over a to the power m is equal to যাক আমি আন ধৰণে লিখিব পাৰো n root over a whole to the power m অর্থাৎ কোনো একটা রাশির পাওয়ার যদি কোনো একটা রাশি থাকে সেই রাশিটোৰ যদি সাপোজ ইয়াতে দিয়া আছে 2/3 a to the power 2/3 তার মানে 3 টো কি হ'ব বাহিৰত আহি যাব অর্থাৎ 3 টো কি বুজাইছে ৰুট যে হ'ব আমাৰ যে যদি এনেকুৱা থাকে a to the power 1/n তাক লিখো কি এই পাওয়ার হৰটো ৰুট বাকি তল ভিতৰত n যায় এই কাৰণে ইয়াতে 3 টো বা ৰুটৰ সন্মুখত আৰু এর উপৰত স্কয়ার নেক্সট 8 নম্বৰ কোনো এটা রাশিত যদি পাওয়ার মাইনাস হয় তেতিয়া কি হয় ভগ্নাংশৰ পাওয়ার যদি মাইনাস হয় ভগ্নাংশৰ পাওয়ার যদি মাইনাস হয় তেতিয়া ভগ্নাংশটো উলটাই দিলেই হল নেক্সট আন এটা হৈছে কি সেম কোনো এটা রাশিৰ পাওয়ার যদি ঋণাত্মক হয় অর্থাৎ মাইনাস তেতিয়া রাশিটোক উলটাই দিবা অর্থাৎ ইয়াৰ তলত মনে মনে 1 আছে এই 1 টো উপৰত যাব তলত থাকিব 1 কি এই থাকি যাব অর্থাৎ কোনো একটা রাশিৰ পাওয়ার যদি মাইনাস হয় তেতিয়া তাক লিখিব পাৰি 1/a তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি বস্তু তোমালোকে মনত ৰাখিলে বাকি চেপ্টাৰটোৰ সকলোখিনি কথাই বুজিব পাৰিবা আৰু ইয়াৰ পিছৰ ক্লাছৰ অৰ্থাৎ পিছৰ শ্ৰেণীত পৰৱৰ্তী পৰ্যায়ত যিবিলাক আহিব তেতিয়াও তোমাৰ সহজে হ'ব তে আজি আমি ইয়াৰ পৰা বিদায় লৈছো জয় হিন্দ